ফিলিং যোগদান বহুত পাই আছোঁ পাব্লিকৰ পৰা 100% ছাপোৰ্ট পাই আছোঁ মই য'তে আমাৰ কাৰ্বি পাহাৰৰ পৰা লৈ আমাৰ আদাৰ্ছ কমিউনিটি ছাপ'জ আমাৰ বিহাৰী কমিউনিটি নেপালী বেংগলী বড়ো বহুতে বেংগলী কমিউনিটি আছে চবৰ পৰা ফুল একদম ছাপোৰ্ট পাই আছোঁ মই ভাই আছোঁ মই চিয়'ৰ জিকিম নিৰ্বাচনী ইছ্যুটো বহুত আছে এডুকেশ্যন ফাৰ্ষ্ট ৰোড বহুত বেকৱাৰ্ড প্লেচ আছে এতিয়া মানুহে পেণ্ট উঠাই খোজকাঢ়ি আছে মই দেখিছোঁ আমি কেম্পিং কৰোঁতে দেখিছোঁ মই কি ক'ম মানে লাজো লাগে মানে ক'বলৈ মই এতিয়া মিডিয়াৰ ওচৰত ক'ব নোৱাৰোঁ মই যদি জিকো মই নিজে ছল্ভ কৰিব বিচাৰি আছোঁ ছল্ভ কৰি তেতিয়া মই অ'পেনলি ক'ম এনেকুৱা প্ৰব্লেম আছিলে সেইটোৱে ফাইট মানে গোটেই পাৰ্টিৰ লগত আছে গোটেই পাৰ্টি অল অভাৰ পাৰ্টিৰ লগত ফাইট আছে ছাপ'জ বিজেপি কংগ্ৰেছ আমাৰ নিৰ্দলীয় পাৰ্টিকেইটা চবৰ লগত 5 or 6,000 above বেছিকে 5,000 বা 6,000 বেছিকে জিকি আছোঁ আমি এইটো সমষ্টিতে আমি এতিয়া 7 নম্বৰত উপস্থিত আছোঁ 7 নম্বৰত আমি সম্পূৰ্ণ আশা আছে আমি জিকিম ইয়াতে বোকাজান সমষ্টিটো আমি জিকাৰ সম্পূৰ্ণ আশা আছে সাতটা সমষ্টি সম্পূৰ্ণ জিকাৰ সম্ভাৱনা আছে নিৰ্বাচনী ইছ্যু আমাৰ মূল্যবোধ আমাৰ আম আদমি পাৰ্টিৰ ইছ্যু এটা মূল্যবোধ উন্নত শিক্ষা ব্যৱস্থা উন্নত স্বাস্থ্য ব্যৱস্থা নিবনুৱা সমস্যা সমাধান উন্নত ৰাস্তা এইখিনি আমাৰ মূল সমস্যা এইখিনি আমাৰ মূল উদ্দেশ্য আৰু এইটো আমি গেৰাণ্টি কাৰ্ডত ইতিমধ্যে দিছে আৰু আপোনালোকে জানে যে আম আদমি পাৰ্টীয়ে যিটো গেৰাণ্টি কাৰ্ডত লিখি দিয়ে সেইটো আখৰে আখৰে যেনেকৈ দিল্লীতো হৈছে পাঞ্জাৱতো হৈছে আমাৰ গুৱাহাটীত অলৰেডি যিজনী কেণ্ডিডেটে জিকিছে তেওঁ কাম আৰম্ভ কৰিব আৰু কাৰ্বি আংলঙতো ছেম তেনেকুৱা কাম আকৌ আৰম্ভ হ'ব কাৰ্বি আংলঙবাসীত আমি এইটো কৈছোঁ যিমান আৱৰ্জনা আছে আৱৰ্জনাৰ যাৰ যিখিনি ৰাজনীতি কৰিছিলে বা যিখিনি মানুহে দুৰ্নীতি কৰিলে সেইখিনিক আমাৰ আম আদমি পাৰ্টীক জাৰুৰে সিহঁতক আঁতৰাই দিব লাগিব জাৰুৰে আঁতৰাই দিয়াত মূল্যবোধৰ ৰাতি স্থাপন কৰক আৰু নিবনুৱা সমস্যাৰ সমাধান কৰক প্ৰতিটো মহল্লাত এটা মহল্লা ক্লিনিকক আপুনি হয়তো দেখিছে আপুনিও ৰিপৰ্টাৰ হয় আপুনি ইয়াত আহিলে কিমান কষ্ট কৰি আপুনি আহিব লগা হৈছে বাইক বা গাড়ী দি পেলাই তো এজন মানুহৰ যদি আমি এতিয়া আপুনি মই যিটো জেগাত আছোঁ ইয়াৰ পৰা এখন চিভিলত যাবলৈ গ'লে 2.5 ঘণ্টা সময় লাগে যদি এজন মানুহৰ চিৰিয়াছ কণ্ডিশ্যন হয় তো চিভিল গৈ নাপাব ইয়াত কোনো এম্বুলেঞ্চৰ ব্যৱস্থাও নাই ৰাস্তা ঘাটৰতো অৱস্থা নাই আপুনি দেখিছে মই দেখিছোঁ গ্ৰাউণ্ড ৰিপৰ্টত আপুনি ক'ব পাৰিব এইখিনি নাই বুলি তো সেই বস্তুখিনি যেতিয়া আমি উন্নতি কৰিব লগা হ'ব আমাক কি লাগিব ইমাৰ্জেঞ্চি ট্ৰিটমেণ্টৰ কাৰণে লাগিব আমাক দিল্লীত যেনেকৈ আছে মহল্লা ক্লিনিক আমাক ইয়াতো লাগিব সেইটো হোৱাৰ লগে লগে আমাৰ অন্তত টেম্পৰী ৰিলিফখিনি আমি পাৰিম আৰু ইয়াতে এটা বস্তু আৰু এটা বস্তু আমি গম পাইছোঁ আহি পেলাই যে স্কুলবিলাকৰ অৱস্থা একেবাৰে ইয়াতে আপোনাৰ 2 ঘণ্টা 2.5 ঘণ্টা অকল আপোনাৰ খিচিৰি টিচিৰি খুৱাই ল'ৰা ছোৱালী পঠাই দিয়ে শিক্ষাৰ কোনো ব্যৱস্থা নাই তো আমাৰ আপৰ প্ৰথম আৰু মুখ্য উদ্দেশ্যটো হৈছিল শিক্ষা ব্যৱস্থা মোৰ ল'ৰা ছোৱালী শিক্ষিত হ'লেহে দেশৰ ভৱিষ্যতটো আগুৱাই যাব গতিকে সেইটো আমাৰ প্ৰাইমেৰী হ'ব তাৰপিছত শিক্ষা ব্যৱস্থাটো আমাৰ থাকিবই আমাৰ স্বাস্থ্য ব্যৱস্থা থাকিব আৰু ৰাস্তাটো কিন্তু অত্যন্ত বেয়া ৰাস্তাখিনি কেনেকৈ কৰিব পৰা যায় ইয়াৰ বাবে কিন্তু শিক্ষা ব্যৱস্থা লোৱা হ'ব আৰু এটা বস্তু মাত কৰিব ইয়াতে যিসকল পইচা আহে মানে যিবিলাক পইচা ইয়াত আহে ইয়াৰ যিজন এজন মেক্স বুলি কয় ন আপোনালোকৰ তেওঁ যিখিনি ৰাজকীয় সুবিধা পায় এজন এভেইলেও নাপায় তো তেওঁলোকে ইমান বেছি কৰাপ্টেড হৈ গ'ল চেণ্ট্ৰেলৰ পইচা লৈ ইমান বেছি কৰাপ্টেড হৈ গ'ল যে তেওঁলোকে নিজৰ পেটটো ডাঙৰ কৰিছে ৰাইজৰ একো চিন্তা গতিকে আমি সেইখিনি কাম কৰিবৰ কাৰণে হ'লে আমি কি কৰিব লাগিব কৰাপশ্যনটো কাৰ্বি আংলঙত নাইকিয়া কৰিব লাগিব আৰু কৰাপশ্যন নাইকিয়া কৰিব লগা হ'লে আমাৰ আম আদমি পাৰ্টিক ভোট দিব লাগিব এতিয়া আপোনালোকে নিশ্চিত জানে যে আমাৰ আম আদমি পাৰ্টিৰ কেণ্ডিডেট इस कार्यालय में हम आज 41 रुपये सरकारी दाम बढ़ा दी है लेकिन आज तक हम अनिति किसी को नहीं किए अनिति देखते हुए हमारे यहाँ बहुत सी सरकार खराब या करता सरकार का भी यहाँ हमारा जो एमएससी है वो लोग का ठीक है आज यहाँ बारिश हुआ है जो हम लोग को 20 दिन रास्ता ब्लॉक था ये प्रतिनिधि एक बार कम से कम खबर करना भी आना चाहिए था कि यहाँ क्या हो रहा है यहाँ का जो 10-12 हज़ार पॉपुलेशन है वो मर गया ना बच गया हमें एक बारे में दुख है और बधाई हमें यह है ताकि हमारे यहाँ का
लोग के एक बच्चा आम आदमी पार्टी से खड़ा हुआ है। हमें बहुत बधाई देना है, सहयोग देना है। तब भी बोला है नवाबी मंदिर में लगेगा तो 2 लाख रुपया हम देंगे जनता के लिए। हमें जितना चाहिए मैं बहुत बड़ा हम दवा के साथ बोल रहा हूँ। अभी तो सरकार उठा देंगे तो 20 पैसा नहीं पड़ेगा। तो हमें ये सोच समझ के हमें एक वोट देना है, ये वोट हमारे जगह पर है। हम आगे नहीं था, लेकिन जब आगे बढ़ा तो काम बढ़िया कर रहा था। जो बढ़िया कर उसी को करना है, जो बढ़िया। तो हमें भाई और बहनों, ट्राइबल और नॉन ट्राइबल का कोई बात नहीं, हम सब भाई। एक आदमी से खाना खाइए, एक खाना से जी नहीं सकते, उसमें बहुत सा खाना मिलाना पड़ता है। उसी तरीका से हर आदमी हर जातियों से मिलजुल करके चलना हम लोगों को चाहिए, और हम चलते भी हैं। तो हमें यह कहना है, मैं नहीं कहूँगा, यहाँ जो आदमी आए हैं स्त्री लेडीज और जेंट्स, हम सभी को बहुत अत्यधिक से धन्यवाद देता हूँ। बहुत धन्यवाद इस परिस्थिति में भी आदमी इकट्ठा हुआ है, तो इसका लाभ हम लोग उठाए ताकि अशोक कुमार चौहान को विजयी बनाए। इसलिए वो झाड़ू से छाप है ना,